শ্রীমন্ত শঙ্কর হরিব কতর জানা যেন কল্পতরু তাহান্ত বিনাই নাহি 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 আমার পরম গুরু ওরাম তাহান্ত বিনাই নাহি 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 আমার পরম গুরু। শ্রীমন্ত শঙ্কৰৰ নিজম ভগৱতী ভক্তি প্ৰতিফল লগাই থৈলা মাধৱ কৈছে লৈ থৈলা বন্ধুত্বনাৰী তোমরা হবৰ পিতৃ আৰু মাতৃ দুগৰাকীৰে আজি বছৰিকা তিথি। সেই আত্মাটিৰ সদ্গতিৰ অৰ্থে ভগৱন্ত প্ৰভুক বাংময় বুলি স্থাপন কৰি আজি তাৰ আত্মাৰ সদ্গতিৰ অৰ্থে পুত্ৰ বোৱাৰী নাতি ভগৱান ঈশ্বৰৰ মহা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা মানস কৰিছে। পিতৃ মাতৃ আত্মা জড়িত আছে তৰিতে শান্তিৰে থাকক আৰু ভগৱন্ত প্ৰভুৰ সেৱা ভজা ইয়াতো পুত্ৰ বোৱাৰী মিলাপ্ৰীতিৰে সুন্দৰভাৱে জীৱন যাপন কৰক। অপায় অমৰ বিনাশ কৰক। আগন্তক দিনবিলাকত মিলাপ্ৰীতিৰে জীৱন যাপন কৰি বীৰশংকৰৰ সুখ শান্তি সম্প্ৰীতিৰে জীৱন যাপন কৰি ভকত খৰ ফলাবাহী কৰক। অ হৰি অ ৰাম নমো নমো। এতিয়া মাৰ্গত থাকিব নিবিচাৰে সেইবিলাকৰ আত্মাত অধৰ্ম স্থিতি হয়। অধৰ্ম যেতিয়া স্থিতি হ'ব বেয়া কামবিলাক সি ফটকৈ কৰিব পাৰে। আৰু যিবিলাকৰ ভগৱানৰ যদি ভাল পোৱা ভাৱ থাকিব প্ৰেম ভাৱ থাকিব
हाँ, इस दुनिया में ठहर जाने को जी करता है।